গৈ নাই নহ'ব তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি হৈছে দেওবাৰ, আৰু দেওবাৰ এতিয়া টাইমটো হৈছে নেকি 11:30মান বাজিলে চাগে। আৰু এনেই দিনটো ঘৰতে বহি আছিলোঁ, মানে দিনটো মানে কি এতিয়া ৰাতিপুৱাৰ পৰা 11টা বাজি গ'ল, এতিয়ালৈকে এনেই বহি আছিলোঁ। তো সেইটো কাৰণে আমি নদীফালে অলপ ওলাই আহিছোঁ। বেছি আমি নদীফালে থাকোঁগৈ এতিয়া, আজিও সেইকাৰণে নদীফালে আহিছোঁ। আৰু তাতে দেওবাৰ কাম চাম নাই, তো সেইটোৱে আৰু ভিডিঅ' চিডিঅ' বনাম কি নবনাম বুলি ভাবি দুজনে এনেই নদীফালে ওলাই আহিছোঁ। তুমি কি কোৱা এইটো কথাটো? কম নোৱাৰা, ভিডিঅ' বনাবলৈ একো অপশ্যনেই নাই, তাৰ কাৰণে বহি আছোঁ আৰু দুজনে ঠাণ্ডাকৈ এনেকৈ আহি নদীৰ পাৰতে চুনচানকৈ বহি আছোঁহি। আৰু উপায় নাই, কি বনাম ভাবি আছোঁ, তাকে কি পাৰোঁ আৰু দেখাম। আৰু আমিতো এনেও দিমেই ন ভিডিঅ', দিম আৰু কি পাৰোঁ, সেইটোৱে কথাটো। তো বন্ধুসকল, এটা চেনেল খোলাৰ পাছত মানে কণ্টেণ্ট বিচাৰি মানুহ কিবা হৈ যায়, কিন্তু কণ্টেণ্ট বিচাৰি থাকিলে মানে এনেই মাথাটোৱে গৰম হয় বা এনেই টাইমটো ৱেষ্ট হয়। তো তাতকৈ নভবা নেমেলাকৈ মানে দিনটোত যি কৰি আছোঁ যি কৰা নাই সেইটোকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো আপোনালোকে মাত্ৰ চেনেলটো অলপ ছাপোৰ্ট কৰি থাকক, আৰু ছাপোৰ্ট কৰিলে মানে আমি অলপ ভিডিঅ'টো বনাবলৈ উৎসাহ পাওঁ। আৰু তো কথাটো এইটোৱে, তো ছাপোৰ্ট কৰা আৰু যিমান পাৰে দে আৰু। তো বন্ধুসকল, এইটো হৈছে আমাৰ নদী, এইটো নদী, এইটো চাওক দলংটো ইয়াতে আছে। পানীটো শুকাই গ'ল বাৰু এতিয়া, যিহেতু এইটো মৰি ডিক্ৰং বুলি কয়। তো ইয়াৰ পানীবোৰ মানে শুকাই যায়, 6 মাহ নদীটোত পানী থাকে, আৰু 6 মাহ মানে কিবা শুকাই যায় মানে। তো সেইটো এতিয়া পানী নাই। আমি তেওঁ দলঙৰ ওপৰেদি আহিছোঁ, মানে তলত অলপ পানী আছে যিহেতু। তো দলং মানে বাঁহেৰে বনাই থোৱা আছে। আমি দুজনে এতিয়া ইপাৰে আহি আছোঁ। তো বন্ধুসকল, এইটো হৈছে নদী, আৰু এইবিলাক হৈছে পুখুৰী, যিবিলাক মানে নদী কাষতে আছে চব। এইটো নদী হয়, আৰু তাৰ কাষতে এইবোৰ চব পুখুৰী আছে। ইয়াত মাছ চাছ এৰি থোৱা আছে, আৰু চবৰে মানে চবে নিজে পুখুৰীবোৰ দাগ দি পেলাই নিজৰ পুখুৰী বনাই লৈছে। কথাটো সেইটোৱে। আৰু মানে বন্ধুসকল, এইটো যাৰ পুখুৰী হয় সিহঁতে মানে ইয়াতে ঘৰো এটা বনাই থৈ দিছে, যিটো মানে সিহঁতে মানে কেতিয়াবা ইয়াত আহিলে মানে অলপ ৰেষ্ট ল'বলৈ কাৰণে চাগে নাজানো, কিন্তু বনাই থৈছে আৰু এটা ঘৰ ইয়াতো সৰুকৈ। তো চাওক, পুখুৰীৰ কিনাৰতে এইটো ঘৰটো বনাই থৈছে। ঘৰখনৰ ভিতৰত কি আছে আপোনালোকক দেখাই আছোঁ। চাওক, এনেই বিচনা এখন আছে, আৰু টেবুল নিচিনা এখন আছে। মানে এইবোৰ ইমান মানুহ আহি নাথাকে, তেওঁ মানে ঘৰটো বনাই থৈ দিছে, আৰু কেতিয়াবা আহি পেলাই কোনোবা আহিলেও জিৰণি ল'ব পৰাকৈ। তো সেইটোৱে আৰু। আমি দলং চলং পাৰ হৈ আহি আমি এতিয়া বৰগছৰ গুৰিতে এনেই বহিছোঁ। আৰু ইয়াত যিটো চাহ পৰি আছে, ইয়াৰ ফালে ৰ'দ পৰি আছে, যাবলৈ বহুত গৰম উঠিছে মানে। তাৰ কাৰণে আমি বৰগছৰ তলতে অলপ বহিছোঁ, য'ত চাহ পৰি আছে মানে। সেইফালৰ পৰা এনেকৈ আমি পাৰ হৈ আহিলোঁ, মানে এনেকৈ কৰি দলংটো এনেকৈ পাৰ হৈ এনেকৈ আহি ইয়াত আৰু আহি পাই গ'লোঁ ইফালে। বঢ়িয়াকৈ আহিলোঁ আৰু ধুনীয়াকৈ। ৰ'দটো যিহেতু, প্ৰাঞ্জলো বহি আছে বোবা লাগি, ময়ো এই থিয় হৈ আছোঁ অকৰা লিখীয়া এনেই আৰু। দে আৰু আপোনালোকক এটা কথা ক'ম, আমি যেতিয়া সৰু থাকোঁতে ইমানো অলপ সৰু আছিলোঁ মানে, তেতিয়া আমি ইয়াত পূৰা মানে ইয়াত পথাৰখনো মানে পথাৰ নহয় যে, মানে পুখুৰীটো ৰাউণ্ডটো গোটেই খাল আছে, তাৰ মাজত ইয়াত ধান চান খেতি কৰে। আৰু ইয়াতে আমি আগতে পূৰা ফুটবল খেলিছিলোঁ, কিবা ডাইভ চাইভ মাৰি পূৰা মানে ইয়াত এনজয় কৰি ফুৰিছিলোঁ। আৰু আমি বাগুৰা খেলি ইয়াত মানে পূৰা ফাটা বল, কি বৰটেঙা এইবোৰ খেলি মেলি পূৰা এতিয়া ডাঙৰ হৈছোঁ আৰু অলপ চলপকৈ। যিহেতু এতিয়া ডেকা হৈ আছোঁ ন, লাজ লাগে খেলিবলৈ, নেখেলোঁ আৰু। সেয়েহে আৰু প্ৰাঞ্জল আগতে ইয়াত খেলে বহুত, দুবাৰমান সি আঁঠুও বেয়া হৈছে ইয়াত তাৰ পৰি সৰি। তাক এতিয়া ক'লে মানে হাঁহিছে সেয়া একদম। আৰু কিনো লাজ পাইছে, চাওক কেনেকৈ ফুৰিছে, চাওক না আপোনালোকে চাওকচোন কেনেকৈ ফুৰিছে, লাজ কাটে এইটো। সেয়েহে আমাৰ এইটো গ্ৰাউণ্ডটো এতিয়া পূৰা ইয়াত কিবা হৈ আছে, আৰু আমাৰ খেলপথাৰখন পূৰা ইয়াত নৰাই ভৰি আছে আৰু। দে আৰু গাইজ, এতিয়া আমি ইয়াত বহুত দেৰি বহিলোঁ এই বগৰী গছৰ গুৰিতে। এতিয়া আমি যাওঁ, আৰু বহুত টাইমো হ'ল, 2টা বাজিলে, 2-1 বাজিব হৈ গ'ল। এতিয়া যাওঁ, আৰু আমি বগৰীও পকা নাই, যিহেতু আমি আহিছিলোঁ নহয় খাবলৈও বগৰী নাই এতিয়া। তাৰ কাৰণে আমি এতিয়া ঘৰলৈ যাওঁ। আৰু যিহেতু এতিয়া আমাৰ কথা কোৱাবিলাকো সুৰবিলাক ইমান ভাল নহয়, যিহেতু মই বড়ো, যিহেতু দেউৰী, সেইটো কাৰণে ইমান ভাল নহয় আমাৰ কোৱা ভাষাবিলাক। সেইটো কাৰণে আপোনালোকে ইগন'ৰ কৰিব আৰু নহয় জানো, ভাল লাগিব আৰু তেতিয়া মানে আমাক। কি ক'ম নোৱাৰোঁ, কিবা এটা কওঁ আৰু প্ৰাঞ্জল তয়ো।
ক'ম আৰু সেইটোৱে আমি যিহেতু অলপ ট্ৰাইবেলে বুলি ক'ব পাৰি, ট্ৰাইবেল হয়, কিন্তু আমাৰ আছামিজ কথা কোৱাবিলাক ইমান তাৰ কাৰণে মানে ভালকৈ নোলায় আৰু তো সেইবিলাক আপোনালোকে ইগন'ৰ কৰি যাব, সেইবোৰ বাদ দিয়ক, কথাটো আপোনালোকে বুজি পালেই হ'ল। আৰু সেইটোৱেই, বাকী আমি দুজনে বহুত দেৰি বহিলোঁ, এনেই যাহা তাহা কিবা কিবি কথা পাতিলোঁ অলপ, সেইবিলাক আপোনালোকক নেদেখালোঁ আৰু। তো বহুত দেৰি থাকিলোঁ, এতিয়া অলপ যাওঁ ঘৰলৈ, ঘৰত গৈ পেলাই কিছুমান কাম আছে, সেইবিলাক কি কাম কৰোঁ আপোনালোকক কৈ আছোঁ বাৰু। ভাত চাতো খাওঁগৈ, ভোকো লাগি আহিছে, তাতে যাওঁ আৰু এতিয়া ধুনীয়াকৈ দে আৰু। এতিয়া আমি বৰ্তমান আহি আছোঁ লাহে লাহে, যিহেতু আমাৰ ইয়াত কি দেখি পাব আপুনি, জংঘলে দেখি পাব। আমিতো এনি টাইম গাঁৱলীয়া মানুহটো এইবিলাকতে চৰি থাকোঁ এনি টাইম শিয়ালৰ লেখীয়াকৈ, তাৰ কাৰণে এইবিলাকতে সোমাই ফুৰোঁ আৰু আমি গাঁৱলীয়া যেতিয়া এইবিলাকেই দেখিব পাৰে আপোনালোকে, দেখিবলৈ পাব ভাল ভাল। বাইক এখন লৈ লওঁ বুলি কৈ আছে প্ৰাঞ্জলে আছে মানে আজি কি হ'ল মানে আমি ৰাতিপুৱা আজি মোৰ ৰাতিপুৱা 7টা বজাত মাতিছে হা, মই ৰাতিপুৱা 7টা বজাত উঠি আহিলোঁ। অহাৰ পিছত কি হৈছে মানে গ'লোঁ FCI গ'লোঁ, FCIত গৈ পিনে তাৰ বাইকখন মানে বনাবলৈ আছে, তাতে ভিনি ঘৰত আছে মানে তাৰ বাইকখন, তাত থৈ দিছে মানে। দুজন আহিলে মেকানিক আহি পিনে খুলি মেকানিক আহিলে মানে মেকানিক অহাৰ পিছত বনালে মেলিলে সেইবিলাক আৰু নহ'লেই মানে কি জানো, সেইবিলাক মই ইমান নাজানো মানে, কিন্তু বনাব নোৱাৰিলে আৰু বহুত টকা খৰচা হ'ব বুলি কৈছে আৰু সেইটোৱে আৰু কিনো ক'ব আৰু। এতিয়া আমি ঘূৰি আহিলোঁ, ঘূৰি আহোঁতে 10টামান বাজিছিলে আৰু এতিয়া বহুত বাজি গ'ল, এতিয়া বহিলোঁতো তাত আমি ইমান দেৰি আৰু নহয় FCIৰ পৰা ঘূৰি আহোঁতে 10টা বাজিছে আকৌ, মূৰ্খ নেকি এতিয়া আমি যিহেতু ঘূৰি আহিলোঁ আৰু এতিয়া একেটা ৰাস্তাৰে আমি ঘূৰি যাওঁ আৰু বঢ়িয়াকৈ, নহয় জানো গাইজ। বেলেগৰ লিখীয়া আমি নহয় দেই, পুখুৰীত জপ মাৰি দিম ক'তো জপিয়াই দিম একা। অঁ যিহেতু আমি এতিয়া আহি আছোঁ ঘূৰি মানে পেলোৱা বহিলোঁ, বহুত দেৰি বহিলোঁ, যিহেতু আমি এতিয়া তাৰ কাৰণে ঘূৰি আহিলোঁ আৰু ধুনীয়াকৈ। ইফালে নাযাওঁ নেকি, হ'ব, গুড বাই।